Good afternoon, all of you. So, আজি আমাৰ যিখিনি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে যিখিনি এক্সাম হৈছিল অল অভাৰ অসমত তাত কেতবোৰ যিবিলাক প্ৰশ্ন জেনেৰেল নলেজৰ হয় সেইবিলাক আহিছিল সেইবিলাক মই তুলি ধৰিবলৈ এই ভিডিঅ'টো যত্ন কৰি আছোঁ। চ' ইয়াত চাবলৈ পাইছে আপোনালোকে 1 নম্বৰ কুৱেশ্যনটো ৰাষ্ট্ৰীয় জন্তু আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম হ'ল বাঘ আৰু তাতে কুৱেশ্যনত দিয়া আছিল নাহৰ কুটুকী বাঘ বুলি, ঠিক আছে। গতিকে এনসাৰ আমাৰ 1 নম্বৰ হৈ গ'ল। 2 নম্বৰ কপৌফুল কোন ৰাজ্যৰ ৰাজ্যিক ফুল? তো আমি জানো যে আমাৰ অসমৰতো ৰাজ্যিক ফুল কপৌফুলটো হয়েই, কিন্তু অসমৰ বাহিৰে আকৌ আমাৰ যিখিনি অৰুণাচল প্ৰদেশ আছে আমাৰ অসমৰ পূবফালে পূবফালে নহয় উত্তৰ ফালে যিখিনি আমাৰ অৰুণাচল প্ৰদেশ আছে তাতো কিন্তু আমাৰ ৰাজ্যিক ফুল আমাৰ কপৌফুল, ঠিক আছে। ওকে, তাৰপিছত আমাৰ জুবিন গাৰ্গৰ ৰিলেটেড এটা কুৱেশ্যন আহিছে যে জুবিন গাৰ্গৰ প্ৰথম এলবামখনৰ নাম কি আছিল? চ' এলবামখনৰ নাম আছিল অনামিকা, ঠিক আছে। আপোনালোকে এবাৰ গানখিনি চাই ল'ব যদি আপোনালোকে গানখিনি এতিয়ালৈ শুনা নাই। চ' নম্বৰ 4 ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? তো আমি সকলোৱে জানো ভাৰতীয় সংবিধানত 12টাৰ মুঠ 12টা অনুসূচী আছে ভাৰতীয় সংবিধানত, ঠিক আছে। নম্বৰ 5 উমানন্দ মন্দিৰ কোনখন পাহাৰত আছে? চ' উমানন্দ মন্দিৰ আমাৰ যিখিনি ভীষ্মাচল পাহাৰ আছে তাতে আছে আৰু এই ভীষ্মাচল পাহাৰখিনি ক'ত আছে? এই উমানন্দ মন্দিৰখিনি ক'ত আছে? গুৱাহাটীত আছে। ওকে, 6 নম্বৰ কুৱেশ্যন অসমৰ ৰাজ্যিক পক্ষী কি? তো অসমৰ ৰাজ্যিক পক্ষী আমি সকলোৱে জানো ৰাজ্যিক চৰাই দেওহাঁহ হয়। ওকে, তাৰপিছত 7 নম্বৰ প্ৰাচীন ভাৰতৰ অস্ত্ৰ প্ৰচাৰৰ চিকিৎসক কোন আছিল? তো যিখিনি নাম হয় সুশ্ৰুত হ'ল আমাৰ প্ৰাচীন ভাৰতৰ অস্ত্ৰ প্ৰচাৰৰ চিকিৎসক। 8 নম্বৰ অলপতে অসমৰ কোনখন ঠাইত তেল দুৰ্ঘটনা সংঘটিত হৈছিল? আমি সকলোৱে শুনিছোঁ বাগজানৰ যিখিনি আমাৰ দুৰ্ঘটনা সংঘটিত হৈছিল তৈল ক্ষেত্ৰত, ন? গতিকে বাগজান এখন ঠাই আছিল তাতে, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন টুচু পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? তো যিখিনি আমাৰ অসমৰ চাহ জনগোষ্ঠী আছে অসম আৰু ৱেষ্ট বেংগলৰ সেই সকল জনগোষ্ঠীৰ মানুহে টুচু পূজাখিনি অনুষ্ঠিত কৰে বা পালন কৰে। চ' নম্বৰ 10 এইটোতো আমি প্ৰত্যেকজনেই জানো চাগে যে মুখা শিল্পৰ বাবে মানে যিবিলাক আমি মুখা বনাওঁ যিবিলাক মুখা বনাই পিনে আমি অভিনয় কৰোঁ ভাওনা কৰোঁ এইবিলাক তো কোনখন ঠাই বিখ্যাত হয়? বিখ্যাত বানানখিনি চাগে ভুল হৈছে, গতিকে ভুলখিনি মাৰ্জনা কৰিব এয়া আমাৰ মাজুলী, ঠিক আছে। ওকে, আপোনালোকে কুৱেশ্যনখিনিত মনোযোগ দিয়ক, ঠিক আছে। ওকে, তাৰপিছত 11 নম্বৰ কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল? তো ইয়াণ্ডাবু সন্ধি যিখিনি আছিল সেয়া ইংৰাজ আৰু ব্ৰহ্মৰ মাজত হৈছিল, ঠিক আছে। চ' ইয়াণ্ডাবু সন্ধিখিনি কিমান চনত হৈছিল সেইখিনি আপোনালোকে মোক কমেণ্ট কৰি এই ভিডিঅ'ৰ তলতে জনাব, ঠিক আছে। ওকে, তাৰপিছত 12 নম্বৰ শিৱসাগৰত থকা পুৰণি কীৰ্তিচিহ্নৰ নাম কি? চ' তাতে বহুবিলাক অপশ্যন দি আছিল, যিখিনি ৰংঘৰ আছে ৰংঘৰ অপশ্যনটো হ'ব, ঠিক আছে। তো ৰংঘৰ আমি জানো শিৱসাগৰত আছে, ৰংঘৰ কাৰেংঘৰ। তাৰপিছত নেক্সট কুৱেশ্যন জোনবিল মেলা কিহৰ বাবে বিখ্যাত? আমি জানোৱে যিখিনি জোনবিল মেলা আছে তাত আমি বিনিময় প্ৰথা চলে, আজিকালিও বিনিময় প্ৰথা চলি থাকে, হয়নে? চ' ইকনমিক্সৰ কনচেপ্ট এটা বিনিময় প্ৰথা। যদি আপোনালোকে ইকনমিক্সৰ ষ্টুডেণ্ট হয় তেনেহ'লে এইখিনি বস্তু বুজি পাব যে বিনিময় প্ৰথা কি। যদি আপোনালোকে ইকনমিক্সৰ ক্লাছ কৰিব বিচাৰে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰৰ তেনেহ'লে আমাৰ আগৰ যিবিলাক ভিডিঅ' লেকচাৰ আছে সেইবিলাক আপোনালোকে চাই ল'ব পাৰে, ঠিক আছে। নেক্সট কুৱেশ্যন গছৰ কোন অংশ খাদ্য প্ৰস্তুত কৰে? তা আমি জানো গছৰ পাতে খাদ্য প্ৰস্তুত কৰে গছৰ কাৰণে। গছৰ পাতত কি থাকে? কিবা এটা কণা থাকে, কি কণা বুলি কয় আপোনালোকে কমেণ্টত নামখিনি উল্লেখ কৰিব, ঠিক আছে। ওকে, নেক্সট কুৱেশ্যন ভাৰতৰ একেবাৰে দক্ষিণত থকা নদীখনৰ নাম কি? চ' সেই নদীখনৰ নাম হ'ল গোদাবৰী, ঠিক আছে। আপোনালোকে চাই ল'ব ভাৰতৰ একেবাৰে উত্তৰ ফালৰ পৰা দক্ষিণ ফাললৈ যিবিলাক নদী বৈ গৈ আছে সেইবিলাক নাম একে চিৰিয়েলি লিখি ৰাখিব, চাই ল'ব, ঠিক আছে। ওকে, নেক্সট কুৱেশ্যন 16 নম্বৰ মিছাইল মেন বুলি কাক কোৱা হয় বা মিছাইল মানৱ বুলি কাক কোৱা হয়? আমি সকলোৱে জানো ডক্টৰ APJ আব্দুল কালাম ছাৰ। তাৰপিছত আছে লৌহ পুৰুষ বুলি কাক কোৱা হয়? তা আমি জানো কেইদিনমান আগত এটা ষ্টেচু বনাইছিলে আমাৰ যিখিনি গুজৰাট আছে গুজৰাটৰ ফালে চৰ্দাৰ বল্লভভাই পেটেল লৌহ পুৰুষ বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যন কি কৈছে গছৰ খোৰোঙত কোন চৰাইয়ে বাহৰ সাজে? তো গছৰ খোৰোং মানে কি? গছৰ মাজত এটা কি কৰে গছৰ মানে গছতৰে
এটা কৰি তাৰ মানে ওট দি পিনে ঠোঁটটো যিটো আছে ওটটো নহয় ঠোঁট বুলি ক'ব ঠোঁট দি পিনে মানে খান্দি মানে কি কয় গছৰ গা গছতে খান এটা বনাই লয় তাত থাকিবৰ কাৰণে সেই চৰাইটোৰ নাম হ'ল ধনেশ চৰাই ঠিক আছে সো 19 নম্বৰ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল আমি জানো যদি আপোনালোকে কেতিয়াবা আমাৰ শৰাইঘাটৰ বিষয়ে পঢ়িছে শৰাইঘাটৰ যুদ্ধৰ বিষয়ে তেনেহ'লে নাম শুনিছে ৰামসিংহ ঠিক আছে ওকে নেক্সট কোৱেশ্চন ৰজত ৰংগিনীৰ লিখক কোন এখন ৰজত ৰংগিনী বুলি এখন কি আছে এখন কিতাপ আছে তাৰ লিখক হ'ল কালহানা ঠিক আছে আশা কৰোঁ আপোনালোকে চাগে বুজি পাইছে মই কি বুজাবলৈ চেষ্টা কৰিলোঁ আৰু এইকেইটা প্ৰশ্নই আমাৰ যিখিনি আজিৰ যিখিনি পৰীক্ষা হৈছিল ড্ৰাইভাৰৰ কাৰণে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ অধীনত এইকেইটা প্ৰশ্ন আহিছিলে লগতে আৰু 10টা কুৱেশ্যন মই ৰেডি কৰি আছোঁ আজি এই 10টা কুৱেশ্যন আপোনালোকে সেই 10টা কুৱেশ্যন আপোনালোকে পাই থাকিব ঠিক আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এনেকৈ ধৰণৰ যিবিলাক ইম্পৰ্টেণ্ট ভিডিঅ' আছে মই দিবলৈ যত্ন কৰিয়ে থাকোঁ গতিকে ছাবস্ক্ৰাইব কৰি ল'ব আপুনি এতিয়া ঠিক আছে জয় হিন্দ জয় ভাৰত